Hello friends, this is your Chindu Star Gokul, the romantic joke. So, one can answer. Bhale ase na akha korjana apno kolu bhale ase. So, aji apno kora beta announcement hoye isu. Announcement to hoise je oha kali orthat deobare 14 আগষ্ট 2022 তাৰিখে 7টা বজাত আমাৰ নতুন এটা কাহিনী আহি আছে নতুন কাহিনী বুলি ক'লে ভুল হ'ব নতুন খণ্ড এটা আহি আছে আমাৰ যোনটো কাহিনী চলি আহি আছিল আধৰুৱা এটা প্ৰেম কাহিনী বৰষুণ বতাহ আৰু তুমি আৰু ইউনিভাৰ্চিটি হোষ্টেলৰ মোৰ সেই ভঙা খিকিখন হয় সেই কাহিনীটোৰ 5 নম্বৰ খণ্ড অহাকালি পাব্লিছ হ'ব আমাৰ আৰজিঅ'কৰ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলত আপোনালোকে যদি এতিয়ালৈ খণ্ড 1 খণ্ড 2 খণ্ড 3 আৰু খণ্ড 4 শুনা নাই তেনে যাওক অতি সোনকালে সেই খণ্ডকেইটা শুনি লওক আৰু তাৰপিছত আপোনালোকে আহিব খণ্ড 5লৈ হয় খণ্ড 1ত আমি প্ৰত্যেকটো খণ্ডত মানে এটা আমি মোমেণ্ট শ্বেয়াৰ কৰিছোঁ যোনটো 1 নম্বৰ খণ্ড আছিলে সেই খণ্ডটোত কেনেকৈ মানে ফাৰ্ষ্ট দেখা পাইছিলে তাৰ ওপৰত 2 নম্বৰ খণ্ডত মানে তেওঁলোকৰ ব্ৰেকআপ হ'ল সেইটোৰ ওপৰত 3 নম্বৰ খণ্ডত এই ব্ৰেকআপ হোৱাৰ পিছত এটা অফিচত কেনেকৈ লগ পালে তেওঁলোকে তাৰ ওপৰত আৰু 4 নম্বৰ খণ্ডটো অলপ দীঘলীয়া তাত কোৱা হৈছিল মানে কেনেকৈ ফাৰ্ষ্ট সি মানে সেই কাহিনীটোৰ হিৰোজনে কেনেকৈ মানে তেওঁৰ প্ৰেয়সীক বিচাৰি পালে ইউনিভাৰ্চিটিত কেনেকৈ লগ পালে কেনেকৈ কি হ'ল এটচেট্ৰা এটচেট্ৰা সেইখিনি বিষয়বস্তু উপস্থাপন কৰা হৈছে খণ্ড 4 আৰু খণ্ড 5 মানে আমি এতিয়া অলমষ্ট ক্লাইমেক্সলৈ আহিছোঁ কাহিনীটো শেষ হ'বলৈ লৈছে খণ্ড 5 আৰু ইয়াৰ পিছত এটা খণ্ড থাকিব খুব বেছি খণ্ড 6 সকলোখিনি মানে কাহিনীটো এণ্ডিং হ'ব চ' আপোনালোকে যদি এতিয়ালৈ আমাৰ এই খণ্ডকেইটা শুনা নাই তেনে যাওক শুনকগৈ আৰু যদি আপোনালোকে এতিয়ালৈ আৰজিঅ'কৰ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আমাৰ অতি সোনকালে আমাৰ এই আৰজিঅ'কৰ এণ্টাৰটেইনমেণ্ট চেনেলটো 100K হ'বলৈ গৈ আছে তো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব যাতে ছাবস্ক্ৰাইব কৰে আমাৰ চেনেলটো যাতে অতি সোনকালে আমাৰ 100K হয় আৰু আপোনালোকৰ মৰমবোৰ আমাক যাতে দি থাকে তেতিয়াহে আমি আৰু ভাল ভাল কাম কৰি থাকিব পাৰিম আৰু নতুন নতুন ষ্টৰী আপোনালোকলৈ আনি থাকিব পাৰিম চ' আৰু লগতে আপোনালোকে যদি এতিয়ালৈ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেনেহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব লাভ আৰজিঅ'কুল বুলি আছে আৰু মোক ফেচবুকতো ফ'ল' কৰিব নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ যোনকেইটা খণ্ড আছিলে খণ্ড 1 খণ্ড 2 খণ্ড 3 খণ্ড 4 লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে যাওক আৰু সেই খণ্ডকেইটা চাওকগৈ যোনটো ট্ৰেইলাৰ পাব্লিছ হৈছিলে সেই ট্ৰেইলাৰটোৰ ডেছক্ৰিপশ্যনতো মানে কাহিনীকেইটা দিয়া হৈছে মানে খণ্ডকেইটাৰ লিংক দিয়া হৈছে আৰু যদি আপোনালোকে বিচাৰি নাপায় আপোনালোকে আমাৰ প্লে'লিষ্টত গৈও আপোনালোকে সেই খণ্ডকেইটা পাব আৰু 5 নম্বৰ খণ্ডটো আমাৰ সেই আধৰুৱা এটা প্ৰেম কাহিনী বৰষুণ বতাহ আৰু তুমি আৰু ইউনিভাৰ্চিটি হোষ্টেলৰ মোৰ সেই ভঙা কেইখন যোনটো প্লে'লিষ্ট আছে আমাৰ ইউটিউবৰ তাত আপোনালোকে এভেইলেবল পাব আমাৰ এই 5 নম্বৰ খণ্ডটো চ' সেইখিনিয়ে অহাকালি আহি আছে মানে 14 আগষ্ট 2022 তাৰিখে 7টা বজাত শুনিব নাপাহৰিব আমাৰ নতুন খণ্ডটি তেতিয়ালৈ ৰাখিছোঁ বাই বাই চি ইউ চুন